হেল্ল' বন্ধুসকল, আজি আকৌ আহিলোঁ এটা নতুন খাদ্যলৈ। আজি হৈছে একদম ভেজ থালি বন্ধুসকল। ভেজ থালি কি আছে আপোনালোকক জনাই আছোঁ, ভিডিঅ'ত থাকক, মজা লাগিব। ভেজ থালিতে আজি হৈছে বন্ধুসকল, আজি লাই শাকৰ লগত ভাত, ঠিক আছে বন্ধুসকল, আৰু দালি আছে, জলকীয়া, পিঁয়াজ, নেমু চব দেখুৱাই আছোঁ বন্ধুসকল। এইচব বন্ধুসকল, ভাত, প্লেন ৰাইচ, লাই শাক, পিঁয়াজ, নেমু, দেখিছে বন্ধুসকল, আৰু এই দেখক আপোনাৰ টমেটো দাইল, ঠিক আছে বন্ধুসকল। তো আৰু এই হৈছে জলকীয়া বন্ধুসকল, যদি জ্বলা লাগিলে মই খাম, আমি নাখাওঁ, আৰু পানী, ঠিক আছে বন্ধুসকল। তো ভিডিঅ'ত থাকক, মজা লাগিব। আজি হৈছে ভেজ থালি, আৰু মই যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই ফটোৱা যোৱা বন্ধুসকল ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি চাই বন্ধুসকলে ভেজ থালি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ঠিক আছে বন্ধুসকল। তো ব'লক, ভোক লাগিছে, বেছি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ, থাকক, মজা লাগিব। আজি ভেজ থালি বন্ধুসকল, লাই শাকৰ লগত ভাত, শুকান ভাত, পিঁয়াজ আৰু নেমু, জলকীয়া, দাইল, ঠিক আছে, ষ্টাৰ্ট কৰিছোঁ। অকণমান দাইলটো মিলাই লওঁ। গৰম দিনত বন্ধুসকল এনেকৈ শাকৰ লগত খাবলৈ ভাল। ঘৰৰ লাই শাক খাব বন্ধুসকল, মই দেখুৱাইছোঁ বন্ধুসকল। এইচব বন্ধুসকল লাই শাক খাই দেখুৱাইছোঁ। ঘৰৰ লাই শাকৰ কথাবিলাক বন্ধুসকল বহুত ভাল লাগিছে। নেমু, মজা হৈছে বন্ধুসকল। টমেটো দাইল, লাই শাক আৰু ভাত, ভেজ থালি বৰ ধুনীয়া আছে খাবলৈ। আপোনালোকে আনিব লাই শাক, ফাৰ্ষ্ট খাব। পিঁয়াজ, শাক খাব লাগে বন্ধুসকল, স্বাস্থ্যৰ কাৰণে ভাল। সদায় মাছ মাংস খাই থকাটো ভাল নহয় বন্ধুসকল, কেতিয়াবা ভেজ থালিও খাব লাগে, লাই শাকৰ লগত শাক পাচলি, টমেটো দাইল, মজা লাগিছে বন্ধুসকল। আজি যে বন্ধুসকল ভেজ থালি লাই শাকৰ লগত প্লেইন ভাত, মজা লাগিছে খাই বন্ধুসকল। লগতে নেমু চেপি লৈছোঁ, পিঁয়াজ, জলকীয়া, মজা। লাই শাকৰ চব্জিটো বৰ ধুনীয়া আছে বন্ধুসকল, শাকৰ ভাজিটো মজা।
মজা লাগিছে বন্ধুসকল। চব বন্ধুসকল, ভাত ফিনিছ, লাই শাক ফিনিছ, চব ফিনিছ, দাইলো ফিনিছ কৰি অমিতা দাইল বহুত ধুনীয়া লাগিছে খাই। অমিতা দাইলটোৰ ওপৰত নেমু অকণ চেপি দিব আৰু খাবলৈ আৰু সোৱাদ হয়। মজা। অমিতা দাইলটো বহুত সোৱাদ আছে বন্ধুসকল, লাই শাকো সোৱাদ আছে, ভাতৰ লগত খাই মজা লাগিলে। দাইল ফিনিছ। ঠিক আছে বন্ধুসকল, আজি চালে, আজি আছে ভেজ থালি। ভেজ থালিটো আছিলে ভাতৰ লগত লাই শাক আৰু অমিতা দাইলৰ দাইল। মজা লাগিলে বন্ধুসকল। ভিডিঅ'টো চাই যদি বন্ধুসকল ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ঠিক আছে বন্ধুসকল, এনেধৰণৰ নতুন খাদ্য আকৌ আপোনাৰ ওচৰলৈ আহিম। তেনেধৰণে ভাল থাকক, সুস্থ থাকক, আৰু নতুন ভিডিঅ'লৈ আকৌ আহি আছোঁ বন্ধুসকল। ঠিক আছে বন্ধুসকল, আৰু যদি আজি ভেজ থালিটো ভাল লাগিলে সোনকালে যাওক বন্ধুসকল, লাইক কৰক। ঠিক আছে বন্ধুসকল।